Wahida ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ আহিছে আপোনালোকৰ মাজলৈ আশা কৰোঁ আপোনালোক ভালে আছে এফালে যাব ওলাইছোঁ আৰু একদম পুৰণা শাৰী এখন উলিয়াই লৈছোঁ পিন্ধিবৰ কাৰণে আৰু মাৰ হয় এখন শাৰী যেতিয়াই পিন্ধো মাৰ শাৰী মই মাৰ বুলিয়ে কওঁ যেহেতু আজিকালি মই মাৰ শাৰীয়ে বেছিকৈ পিন্ধো আৰু শাৰীখন ইমান ভালকৈ মই শাৰী পিন্ধিব নাজানো তথাপিতো পিন্ধিছোঁ আৰু দেখাইছোঁ অকণমানকৈ বাৰু আইনাখনতে এইয়ে দিছেনে চুৱেটাৰ পিন্ধি লৈছোঁ যিহেতু ঠাণ্ডা দিন ন এটা পিন্ধি মিলি হৈ গ'ল কাণত কাণফুলিযোৰ পিন্ধিব আছে কাণফুলিযোৰ পিন্ধো ডিঙিত চেইনডাল পিন্ধো আঙুঠি এটা পিন্ধো হৈ যাব ওচৰতে হয় আৰু সেইখন অকণ কুচাই থোৱাচোন আহোঁতে লাগিব এখন তাৰপৰা ৰৌনক আৰু চিলা কিন্তু গ'ল সিহঁত আগতীয়াকৈ পঠিয়াইছোঁ ওচৰতে কাৰণে আৰু আমি দুটা গৈ আছোঁ দৰ্জা খিৰিকী চব মাৰি মেলি ওলাই মেলি হৈ গ'ল ইয়া চিম্পুল চেইনডাল পিন্ধিলোঁ কাণফুলিযোৰ পিন্ধো খাৰু চাৰু পিন্ধিলোঁ আৰু এতিয়া তলাটো কি কৰিলা ঘৰৰ তলাটো চাই লোৱা নাই আহি পাই গ'লো ৰাতি ছোৱালী পাৰ্টি তাই দিয়াটো দেখাব লাগে তাই মানে কাম কৰিছে এফালে চোৱা আৰু আপোনালোকে কি পাতিছে চবেই সুধিব তাৰ আগতে আমাৰ যেতিয়া বোৱাৰীবোৰ লগ হওঁ নহয় আমি বহুত ফূৰ্তি কৰোঁ বহুত বেছি ফূৰ্তি কৰোঁ বহুত হাঁহোঁ এয়া আমাৰ জেঠাই ছোৱালী হয় হাজবেণ্ডৰ মানে আৰু জেঠাৰ ল'ৰা মানে দাদা হয় একেলগে বহি আছিল যে মই ধুনীয়াকৈ ৰাখি থ'লোঁ আৰু মানে কি হয় দাদাহঁতৰ কালি মানে এনিভাৰ্চাৰী আছিলে আৰু তেওঁলোকৰ মানে মিলি গ'ল মানে আজি দুৱা কৰোৱা কথা আছিলে মানে কি এনেই এনিভাৰ্চাৰী বুলি নহয় এনেই দুৱা কৰাইছিলে তেওঁলোকৰ ঘৰত কিন্তু আগদিনাখন মানে এনিভাৰ্চাৰী আছিলে সেইকাৰণে দাদাক চবেই জোকাই আছে কালি এনিভাৰ্চাৰী গ'ল মানে বহুত মানে আমি জোকাই আছিলোঁ আৰু এওঁ খোৱাতে ভিডিঅ' কৰি থকা হৈছে আৰু চবৰ লগত কথা পাতি আছোঁ আৰু দাদাক মানে বাক মই বা বুলি মাতোঁ আমি ভালকৈ দেখাম বাৰু এয়া ছোৱালী দেখিছেনে এয়া দাদা হয় এয়া দাদাৰ ছোৱালী গতিকে ছোৱালী ডাঙৰ হ'ল আমি এতিয়া চবেই জোকাই আছোঁ এইফালে বৰমা আৰু এইফালে যে এয়া বা বুলি কৈছোঁ আমি বৌ বুলি নামাতোঁ বা বুলিয়ে মাতোঁ আৰু দাদাক দাদা বুলি মাতোঁ গতিকে এয়া আমি চবেই জোকাই আছোঁ আমি বিয়া খাব নাপালো ন জীয়েকেও নাপালে কয় না আৰু বৰমাকটো আপোনালোকে বহুতে চিনি পাইছে জানে নহয় জানো গতিকে বৰমায়েও ফূৰ্তি কৰিবলৈ এৰা দেখিছেনে আমি মানে চব ফ্ৰী ভাল লাগে সেইটোৱে ভাল লাগে চব ডাঙৰ সৰু মানে চব মিলি যাওঁ আৰু এইফালে এয়া যিহেতু তেওঁলোকৰ ঘৰলৈ মানুহখিনি আহিছে অকণমান চবকে ৰাখি থৈছোঁ ভিডিঅ'ত আৰু ভাল লাগে এইখিনি ভিডিঅ' মোৰ সেই দাদাৰ ছোৱালীজনীয়ে কৰি দিছিলে ভিডিঅ'কণ গতিকে ইয়াতে দি থ'লোঁ আৰু এইফালে আমি চবেই ফটো উঠি আছিলোঁ পঠি থাকোঁতে বৌয়ে কৈছে মোৰ ফটোখন বেয়া হ'ল মই বোলে একো নহয় মই ভাল কৰি দিম তাৰপাছত এইবোৰ আমি ফূৰ্তি কৰি আছিলোঁ আৰু এইখিনিয়ে কিবা এটা ইমান জমনি কথা ওলালে আৰু চবেই হাঁহি আমাৰ অৱস্থা বেয়া গতিকে এনেদৰে হাঁহি ফূৰ্তি কৰি গুচি আহিলোঁ আৰু কাৰণ ৰৌনকৰো এক্সাম আছে ন পালেহি গতিকে সোনকালে খাই বৈ আমি ঘৰলৈ গুচি আহিলোঁ চবকে মাত বোল লগাই আৰু আৰু ক'ত আৰু নাই টেঙা নাই আৰু টেঙা নাই শেষ হয় তাত গছত আছে ঘৰৰ ছাইডৰ যে সিহঁতৰ ঘৰত আমি টেঙা খাই আছিলোঁ আৰু অকণমানিটোক মই ইয়াত জোকাই আছিলোঁ আৰু টেঙা মানে বহুত দিনৰ পাছত আকৌ টেঙা খাইছোঁ এয়া ঘৰলৈ আহিলোঁ কেক এটা বনালোঁ জানেনে কেক বহুত দিন বনোৱা নাছিলোঁ ভাবিলোঁ নাই কেক এটা বনাওঁ
আৰু কেকটো ইয়া বনাইছোঁ অকণমান ফুলিলে বাৰু কেকটো আৰু কেক মোৰ চচ এটা কিনিব আছে বহল এইটোত বনালে কি হয় ওখ হৈ যায় কেকটো মানে ওখ হয় কিন্তু বহল নহয় বস্তুটো কাটাৰ সময়ত দিগদাৰ হয় ভাবিছোঁ বহল এটা চচপেন কিনিব লাগিব আৰু এইটো মোৰ কেকটো ৰেডি হৈ গ'ল এইটো বিৰাট ধুনীয়া হৈছে আৰু দেখাম চাবচোন দেখিছেনে কেকটো যদি বহল বস্তু তাত বনালোহেঁতেন বহুত ডাঙৰ এটা কেক হ'লহেঁতেন কাৰণ যিহেতু 5টা ডিমেৰে বনাইছোঁ বহুত ডাঙৰ কেক কিন্তু বহল নাই হোৱাৰ কাৰণে ওখ হৈছে যে সেইকাৰণে সৰু সৰু লাগিছে কিন্তু কেকটো বহুত ডাঙৰ তাৰপাছতেই পিঠা বনাইছিলোঁ খাবৰ কাৰণে নাৰিকল আছিলে নাৰিকল দি পেলাই মই ভাবিলোঁ ভাপত দিয়া পিঠা কেইটামান বনাওঁ বহুত দিন ভাপত দিয়া পিঠা খোৱা নাই মায়ে দি পঠিয়াইছিলে পিঠাগুড়ি সেইকাৰণে ভাবিলোঁ নাই ভাপত দিয়া পিঠা কেইটামান বনাওঁ আৰু এইফালে ইয়াৰ পূৰা ধোৱা ওলাই আছে ভাপটো ওলাই আছে আৰু এইকেইটা মূৰীয়া পিঠা ৰেডি হৈছে আৰু তুলি দিছোঁ একেবাৰে হ'লে দেখাম বাৰু আপোনালোকক কেনেকুৱা হয় পিঠাকেইটা মই ভাপত দিয়া পিঠা খাই বিৰাটেই ভাল পাওঁ কাৰ কোনে কোনে ভাল পায় জনাবচোন মোৰ যে বিৰাট ফেভৰেট আৰু এইবোৰ পিঠা চিঠাবোৰ খাই মই বিৰাট ভাল পাওঁ আৰু হৈ আছে এফালে ৰখাই গৈছোঁ এইটো থৈ দিছোঁ যিহেতু অকণ গৰম হৈ থাকিব ঢাকনখন মাৰি থ'ম মই আপোনালোকক লগ পাইছোঁ পাছৰ দিনাখন আৰু এতিয়া ৰৌনক স্কুলৰ পৰা আহিব সময় হৈছে আৰু কি জানেনে আজি ৰৌনকহঁতৰ স্কুলত প্ৰাইজ দিব মানে সিহঁতৰ খেল হৈছিলে গানৰ কম্পিটিশ্যন হৈছিলে স্কুলৰ স্পৰ্টছ কিবা কিবি ধেৰ খেল ধেমালি হৈছিলে আজি প্ৰাইজ দিব আৰু ৰৌনক মানে কি আহি পেলাই ক'বও নাজানে সি কিহতনো পাইছে এবাৰ কয় 2টাত এবাৰ কয় 3টাত এবাৰ কয় 4টাত নেজানো এতিয়া আহিলেহে গম পাম সঠিকটো কিয় জানো আজিলৈকে গমেই পোৱা নাই খেলে যে হৈ গ'ল আৰু খেলি এতিয়া পাইছে নাই গম নাপায় কিন্তু বেলেগে কোৱা মতে পাইছে কিন্তু আহিলে গম পাম আহিব হৈছে আৰু একদম মই দেখাইছোঁ আপোনালোকক হেপ্পী 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 বাপৰে বাপ ৰৌনকৰ মেডেল আৰমান চাওঁ কিমান গাল মেডেল ইয়া আল্লাহ বাপৰে বাপ বোলাচোন চাংগে হয় নি ফাৰ্ষ্ট বাপৰে চাৰ্টিফিকেট ইয়াত আছে এতিয়া ৰৌনকৰ হৈছে এইবোৰ মেডেল চাওঁ ফাৰ্ষ্ট হ'ব আৰু চাৰ্টিফিকেটখিনি উলিওৱা চাওঁ চাৰ্টিফিকেটো বহুত পাইছে ন আজি বহুত ফূৰ্তি লাগিছে একদম আৰু বাপৰে বাপ এইবোৰ চাৰ্টিফিকেট কেইখন ধৰা এখন 2খন 3খন 4খন 5খন 6খন 7খন 8খন অ' মাই গড ফুল এক্সাইটেড মই আৰু ন হেপ্পী নে বহুত হেপ্পী গোটেই চাৰ্টিফিকেটবোৰ লৈ এখন ফটো উঠিম দেই নানীক দিবলৈ তেনেকৈ যে কাক মিছ কৰিছা বহুত দাদী যেতিয়া ঢুকাইছিলে তাক কেইদিনমানৰ পিছত চাগে এইবোৰ পাইছোঁ এতিয়া দাদী এইবোৰ পোৱাহেঁতেন কিমান ভাল পালেহেঁতেন ন বহুত হেপ্পী আৰু এতিয়া নানীয়ে অলপ ভিডিঅ' কল কৰিব এয়া ফটো এখন মাৰিবলৈ ৰৌনক ৰেডি হৈছে গতিকে সেইবোৰেই সৰু সৰু সুখবোৰ আমাৰ ৰৌনকে সেইখিনি পাইছে মই অকণমান বেছিকৈ তাক এক্সাইটেড হৈ দেখাইছোঁ তেতিয়া ল'ৰা ছোৱালীবোৰে আচলতে ভাল পায় আগতে আমাৰ মাহঁতে কি ময়ো কিন্তু খেল ধেমালি কৰোঁ আগতে ভাল পাওঁ খেলাত বহুত প্ৰাইজো পাইছোঁ কিন্তু কি হয় আমাৰ মাহঁতে মোৰ ভিডিঅ' মায়েও চায় আমাৰ মাহঁতে মানে এনেকৈ এক্সাইটেড হৈ নেদেখায় বাপৰে ইমানটো পালি ইমান ভাল লাগিছে কিন্তু আজিকালি ল'ৰা ছোৱালীক যদি আগতে আমাৰো একো নাছিলে মাহঁতে ক'ব নক'লে নাই আমিয়ে সুখী আৰু কিন্তু আজিকালি ল'ৰা ছোৱালী বেলেগ মানে অকণমান মই ভাবিছোঁ অকণমান বেলেগ কাৰণ সিহঁতক যদি আমি এক্সাইটেড হৈ দেখাওঁ বা ইমান পালা মই বহুত সুখী মই বহুত হেপ্পী মানে মই মাক হিচাপে বহুত প্ৰাউড ফিল কৰিছোঁ এনেকৈ যদি কওঁ নহয় সিহঁত মানে আৰু ভাল পায় সিহঁতি উৎসাহ পায় আৰু এনেকৈ যোৱা বছৰ 2টা পাইছিলে মেডেল এইবাৰ ধৰক 4টা পাইছে 5টা পাইছে গতিকে সেই তেনেকুৱা মানে উৎসাহটো সিহঁতক দিব লাগে কিন্তু আমাৰ মাহঁতে ইমান এক্সাইটেড হৈ নেদেখায় আৰু সহজ সৰল যিহেতু সহজভাৱে লৈ থয় তেনেকুৱা আছিলে আমাৰ বুলিয়ে নহয় চাগে বহুতৰ মাকবোৰে তেনেকুৱা আছিলে অকল মোৰ বুলি নহয় তেনেকুৱা মই অকণ পঢ়াত ইমান ভাল নাছিলোঁ কিন্তু খেল ধেমালি কৰি মই খুব ভাল পাইছিলোঁ তেনেকুৱা এতিয়া ৰৌনকে বহুত ডাঙৰ বস্তু নহয় বহুতৰে ল'ৰা ছোৱালীয়ে পায় আৰু বহুতৰে মাকবোৰে মোৰ নিচিনাই সুখী হয় কিন্তু এতিয়া ময়ো অকণমান বেছিকৈ তাক দেখুৱাই কৰিছোঁ আৰু এক্সাইটেড হয় গতিকে মেডেলবোৰ এইখিনিতে এনেদৰে সজাই থৈছোঁ এইবোৰ গতিকে অহা বছৰলৈ ভাবিছোঁ যদি খেলে আৰু সজাম এইখিনিতে এটা আছিলে এৰাই গ'লগৈ এইটো লগাব লাগিব এডোখৰ জেগা যে খালী হৈ আছিলে কিন্তু এটা আছিলে লগাব লাগিব গতিকে ভাল লাগিছে সৰু সৰু সুখবোৰত এনেকৈ সুখী হৈ খুব ভাল লাগে নহয়
গতিকে এতিয়া তাক ভাত দি থৈ আহিছোঁ ভাত খাই আছে গতিকে তাৰপিছত অকণ বহোংগৈ সি এতিয়া পূৰা কাহিনী ক'ব আৰু স্কুলৰ কোনে কি পাইছে কি নাই পোৱা চব ক'ব গতিকে চাৰ্টিফিকেটবোৰতো আপোনালোকক দেখুৱালোৱে মেডেলতকৈ চাৰ্টিফিকেট বেছি পাইছে সাতখনমান চাৰ্টিফিকেট পাইছে তাই বিশেষকৈ মোৰ বেছি ভাল লাগিছে সি গানত ফাৰ্ষ্ট হৈছে গতিকে সেইবোৰেই আৰু আপোনালোকৰ লগতো মোৰ সৰু সৰু সুখবোৰ মানে শ্বেয়াৰ কৰোঁ গতিকে ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব নতুন যদি কোনোবাই চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নতুন আকৌ এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ ধন্যবাদ